এই মহেনৰ ঘৰ ল'ৰাটোৱে মানে মেট্ৰিক পাছ ছেকেণ্ড ডিভিজনত নীলাকাশৰ মাক আছে মোৰ ভনীও হয় এফালে বাগি হেতা ধৰি তোমাৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্ঞানশ্ৰী কৰ্মকাৰ। এনেই হৈছে সুন্দৰ। এই নাই নহয় আন্ধাৰ হৈ আছে এই আমাৰ পাগলী নাতি দে এজনী What we do here is go back. নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মানে কালি মানে সৰু সুৰা পাৰ্টি এটা চলিলে, কাৰণ কালি 22 মে 2023 চনৰ মানে মেট্ৰিকৰ ৰিজাল্ট দিলে। চ' তাতে মানে মোৰ খুৰাৰ ল'ৰা নীলাকাশ কৰ্মকাৰে মেট্ৰিক দিছিলে। চ' ছেকেণ্ড ডিভিজনত পৰীক্ষা ভাল কৰিছে আৰু বাকী আৰু তাতে মানে সৰু সুৰা পাৰ্টি এটা চলিলে। আৰু মানে কালি মানে ভিডিঅ' বনোৱাৰ একো প্লেনেই নাছিলে। বাকী আৰু আমাৰ গাঁৱৰ মৰমৰ দাদা এজন মানে হৰেণ দাই ভিডিঅ' অকণমান কৰিছে আৰু বাকী আৰু ভাবিলোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ। বাকী আৰু এইবাৰ 2023 চনৰ মেট্ৰিকৰ দাদা বাইদেউ ভণ্টি ভাইটি বন্ধু বান্ধৱীসকল যোনে যোনে মেট্ৰিকত পৰীক্ষা ভাল কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক বহুত শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে মেট্ৰিকত এইবাৰ ভাল কৰিব নোৱাৰিলে তেওঁলোকক মই মোৰ ফালৰ পৰা আৰু মই উৎসাহিত দিছোঁ যে নেক্সট ইয়েৰ যাতে তেওঁলোকৰ ভাল হয় তাৰে মই কামনা কৰিছোঁ। বাকী আৰু এইফালে দেখিছে মাইক লগাই লৈছোঁ। বাকী আৰু চাউণ্ড কোৱালিটিটো কেনেকৈ আহিছে আপোনালোকে কমেণ্ট এটা কৰিব। আৰু বাকী মোৰ চেনেলত যদি নতুনকৈ চাই আছে কোনোবা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লৈ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত সদায় লৈ আহিবলৈ চেষ্টা কৰিম। চ' সিমানেই চাই থাকিব। চ' হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' ভিডিঅ'টো চাওক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, চাই থাকিব। চব্জিটো ভালকে বনাব লাগিব। আকৌ বহুত দূৰত আমাৰ ফেমিলি আছে। ভাল কি নাম ইয়াৰ? হে ইয়াৰ নাম এচি কৰ্মকাৰ। ল'ৰা হয়নে ছোৱালী? ঠিক আছে। ভালনে? হেৰি এচি নাচিব লাগে। এই মোৰ নাতি ল'ৰা পাছ কৰিছে। মজা নাচ আকৌ। তোমালোকে কি কৰি আছে এতিয়া? আমি আজি এই মহেনৰ ঘৰ ল'ৰাটোৱে মানে মেট্ৰিক পাছ ছেকেণ্ড ডিভিজনত কৰাৰ খাতিৰত আজি তেওঁ পাৰ্টি এৰেঞ্জ কৰাৰ কাৰণে আমি অলপ ইনজয় কৰি আছোঁ। তাৰমানে মোৰ নাতি ল'ৰাটো? হয়। এই নামটো নীলাকাশ কৰ্মকাৰ। পুৰা বিন্দাছ পাৰ্টি কৰি আছে। সেইফালে ৰান্ধনী আমাৰ এই নিৰামিষ খানা পনীৰ ফ্ৰাই কৰি আছে। এই আমাৰ নীলাকাশৰ মাক আছে মোৰ ভনীও হয় এফালে ভাগিন বোৱাৰীও হয়। এই ভাগিন মোৰ এজনী একদম আপোন ভাগিন আৰু হেতা ধৰি আছে। তাই হেতাটো উল্টা ফালৰ পৰা বুঢ়া বাতি এইটো আমাৰ দাদা নীলাকাশৰ দাদা মোৰ ভাগিন হয়।
এইটো আমাৰ নগা কৰ্মকাৰ এই কাঞ্চাৰ হয় ইফালে চব দেখুৱাই দিম মোক এইজনী আমাৰ ভাগিন ছোৱালী দেই একদম মানে ক'ব নালাগে আৰু মুখখন খোল আৰু এই দুবৰী কৰ্মকাৰ আমাৰ এজনী এই আমাৰ ভাগিন ছোৱালী টুলু কৰ্মকাৰ আমাৰ ভণ্টি ছোৱালীজনী মুখখন ঢাকিছে তাৰপৰা আমাৰ এই নালিয়া আমাৰ সৰু ভনী কৰ্মকাৰ মোৰ ভতিজা হয় তাৰ বেমাৰত মানে হেৰি হৈ আছে অঁ চাহ গ'ল যা আৰু সিহঁতক ভাল পাওঁ কাৰণে কৈছোঁ নালাগে ন এই আমাৰ পাগলী নাতি দেই এজনী এইটো আমাৰ হেৰি হয় আমি কথা পাতিব এই দিব্যজ্যোতি কৰ্মকাৰ আমাৰ নাতি ছেকেণ্ড ডিভিজন পাছ কৰিছে আৰু এইটো নগা কৰ্মকাৰ ভাল লাগিলে মোৰ ল'ৰাটো ল'ৰা বুলিয়ে আৰু ল'ৰাটো এনেকুৱা মজা লাগিছে এইটো দেই চা না পৰি অ' পৰি তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী জ্ঞানশ্ৰী কৰ্মকাৰ সেই নাই নহয় আন্ধাৰ হৈ আছে কিবা কৈলি অঁ নিৰুমাই তল মাথা কৰি কৰি দালি অনা ষ্টাইল মই অকলে মাৰিম দেই